ডিষ্টিংশ্যন। নমস্কাৰ। প্ৰথমতে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি গুৰেশ্বৰ এটা পিছপৰা অঞ্চল। এই গুৰেশ্বৰৰ পিছপৰা অঞ্চল যদিও শৈক্ষিক দিশত আমি লাহে লাহে গুৰেশ্বৰ অঞ্চলেও ভাল ফলাফল দেখুৱাই যাবলৈ সক্ষম হৈছোঁ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজিৰ যি ৰিজাল্ট, এই ৰিজাল্টত আমি অংকুৰণ শিশু নিকেতন গুৰেশ্বৰৰ পৰিয়ালে আটাইতকৈ সুখী হৈছোঁ আৰু আমাৰ গুৰেশ্বৰবাসী সমূহ ৰাইজেও সুখী হৈছে আমাৰ এই ফলাফলত। আমাৰ মুঠ 31 জন পৰীক্ষাৰ্থী আছিলে। 31 জন পৰীক্ষাৰ্থীৰ ভিতৰতে আমি 29 জনে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছোঁ আৰু এজনে ছেকেণ্ড ডিভিজন আৰু এজনে থাৰ্ড ডিভিজন পাইছে। তাৰে ভিতৰত 3 জনে আমি ডিষ্টিংশ্যন পাইছোঁ। এই 3 জন ডিষ্টিংশ্যন হোল্ডাৰৰ ভিতৰত আমাৰ গুৰেশ্বৰ এক্সাম চেণ্টাৰৰ ভিতৰতে হাইষ্ট মাৰ্ক 3 জনে পাইছে। প্ৰথম হ'ল আমাৰ মৃন্ময় ডেকা। মৃন্ময় ডেকাই 95.33% সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কছ পাইছে। আৰু এটা সুখবৰ আছে, অসমৰ ভিতৰত আমি গম পোৱা মতে এতিয়ালৈকে 3 জন ছাত্ৰই অসমীয়া বিভাগত 100ৰ ভিতৰত 100 পাইছে। আৰু তাৰে এটা ভাল খবৰ হ'ল আমাৰ মৃন্ময় ডেকাই 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে। তাৰপিছতে আমাৰ অমিত বড়ো, অমিত বড়োই 95.16% সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ডিষ্টিংশ্যন নম্বৰ সহ। আৰু ভাল খবৰ হ'ল অমিত বড়োই এডভান্স মেথছত 100 পাইছে। তাৰপিছত আমাৰ মাজত আছে ইকবাল হাছান। আমাৰ মৰমৰ ছাত্ৰ 94.16% সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু এডভান্স মেথছত 100 পাইছে। গতিকে এইখিনি আমাৰ ৰিজাল্ট। তাৰ লগে লগে আমাৰ সামগ্ৰিকভাৱে গুৰেশ্বৰৰ অঞ্চলৰ ৰিজাল্টটো ভাল হৈছে। আমি আশা ৰাখিম ইয়াতকৈ ভাল ফলাফল নিশ্চয় আহিব। আমি আশা কৰিছিলোঁ আচলতে আমাৰ এই 3 জন ছাত্ৰক লৈ পেলাই যে আমাৰ এটা এইবাৰ হয়তো আমি 10টা স্থানৰ ভিতৰত আমি স্থান ৰাখিবলৈ সক্ষম হ'ম। আমাৰ আচলতে আশা হৈ ৰ'ল, যদিও আমি এই ৰিজাল্টত সুখী হৈছোঁ। মেথছত অকণমান জেনেৰেল মেথছত অকণমান আমাৰ পেপাৰটো যিহেতু টাফ হৈছিলে, গোটেই অসমে জানে, গতিকে এইটো বিষয়তে অকণমান কম নম্বৰ পাইছে। লেটাৰ মাৰ্কছ পাইছে, সেইটো ঠিকে আছে, কিন্তু আমি ভাবিছিলোঁ 100ৰ ভিতৰত 98, 97 এনেকুৱা নম্বৰ আমি পাম বুলি আশা কৰিছিলোঁ। ফাৰ্ষ্ট ডিভিজন পাইছে 29 জনে। তাতে ডিষ্টিংশ্যন 3 জন আছে, ষ্টাৰ মাৰ্কছ 6 জনে পাইছে, বাকী এজনে ছেকেণ্ড ডিভিজন পাইছে আৰু এজনে থাৰ্ড ডিভিজন পাইছে। 2014 চনৰ পৰা এতিয়ালৈকে আমি অংকুৰণ শিশু নিকেতন গুৰেশ্বৰে ধাৰাবাহিকভাৱে 100% আমি ৰিজাল্ট কৰিছোঁ। মানে এজনো ল'ৰা ছোৱালী আমি অনুতীৰ্ণ হোৱা নাই। গতিকে এইটো এটা ভাল খবৰ আমাৰ। কেনেকৈ গাইডেঞ্চ কৰিছোঁ? হয়, আমাৰ ইয়াতে পৰ্যাপ্ত সা সুবিধা নাই। যদি আমাৰ এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় হয় যদিও অংকুৰণ শিশু নিকেতন গুৰেশ্বৰ আচলতে ব্যক্তিগত খণ্ডৰ লেখীয়া নহয়। আমাৰ ইয়াত এটা কমিটি আছে, কমিটিয়ে সুন্দৰভাৱে পৰিচালনা কৰে। ইয়াত ব্যক্তিগত লাভালাভৰ কথা নাই, কমিটিখনে সুন্দৰভাৱে স্কুলখন পৰিচালনা কৰে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুব বেছি এটা নহয়। গতিকে আমাৰ যিটো আন্তঃগাঁথনিটোও এতিয়াও বহুতখিনি কৰিবলগীয়া আছে, বা শিক্ষাৰ মানদণ্ডটো উন্নত কৰাৰ কাৰণে যি সঁজুলিসমূহ থাকিব লাগে আটাইখিনি পৰ্যাপ্ত পৰিমাণৰ আচলতে যোগান ধৰিব পৰা হোৱা নাই। সেইকাৰণে হয়তো ৰিজাল্টটো ইয়াতকৈ বেছি ভাল ফলাফল নিশ্চিতভাৱে হ'লহেঁতেন। গতিকে সেইখিনি যদি আমি চৰকাৰৰ ফালৰ পৰা কিবা যদি সা সুবিধা আমি পাব পাৰোঁ, তেনেহ'লে সেইটো মই আহ্বান ৰাখিম।